নমস্কাৰ, মই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ কামাখ্যা গেটত। মোক এজন ভাল বন্ধু এজনে মোক খবৰ দিলে যে ইয়াতে আজি বহু বছৰ ধৰি এজন অসমীয়া খিলঞ্জীয়া যুৱকে চুলি কাটা মানে চেলুনৰ ব্যৱসায় কৰে। মানে শুনি মই ইমান সুখ পাইছোঁ। মই সেইকাৰণে ভিডিঅ'টো বনাবলৈ ইয়ালৈ আহিছোঁ। আমি ভিডিঅ'ৰ আপোনাৰ ভিতৰৰ পৰিৱেশ দেখাম। সেইখন হ'ল চেলুনখনৰ নাম। আৰু মই খালি ভাইটিক এটা অনুৰোধ কৰিছোঁ যে তেওঁ যাতে এই চেলুনৰ নামখনত যাতে তেওঁ অসমীয়া ভাষা যাতে লিখে। তেওঁ অলপ এটা ভুল কৰিছে। তেওঁ অসমীয়া মই তেওঁক বুজাই দিম ভিতৰত গৈ, যাতে তেওঁ ইয়াতে অসমীয়া ভাষা এটা ব্যৱহাৰ কৰে, অসমীয়া ভাষাত লিখে। ভিতৰলৈ আহা। এয়া এইখন হ'ল মানে এওঁৰ চেলুন। এজন অসমীয়া উঠি অহা নৱপ্ৰজন্মৰ আমাৰ ডেকা ল'ৰা। এওঁৰ যিটো প্ৰশংসনীয় পদক্ষেপ, মই নথৈ আনন্দিত। এওঁক দেখি যাতে আৰু বহুতো অসমীয়া যুৱক এনেকৈ কৰ্মমুখী হয়। অকল চেলুন বুলি নহয়, যি আমি ষ্টিকিও মাৰিব নোৱাৰোঁ, আমি ধুবি চুবি চব আমি চব আমি কাম কৰিব পাৰোঁ। কৰ্ম কৰিলেহে জাতিটো আগবাঢ়িব। ভাইটি তুমি দুই এষাৰ কোৱাচোন। আমাৰ অসমীয়া মানুহবিলাকে ওলাই আহিব লাগে আৰু চব কামতে, মানে ধৰি লোৱা এইবিলাক কাম যদি বিউটিচিয়ান হওক, এইবিলাক কাম শিকিলে ভাল আৰু। আচ্ছা, এওঁৰ দোকানখন বিচৰাত একদম সহজ। আমাৰ কামাখ্যা গেটৰ বিশ্বকৰ্মা মন্দিৰৰ একদম লগতে এইখন চেলুন। ভাইটি তুমি এইমাত্ৰ মোক সোধোতে কৈছিলা কোনোবাই যদি চুলি কাটা ট্ৰেইনিং তুমি দিবানে? শিকাই দিম। আমাৰ বহুত বেছি পৰিমাণে নোৱাৰিম, কাৰণ জেগাটো কম ন। দুই এজনকে আহিলে মই শিকাই দিম। মানে আস্তে আস্তে দুই এজনকে আহিলে কেনেকে চুলি কাটিব লাগে তুমি নিজে শিকাই দিবা। চাওঁ, এওঁ মানে তাৰ কাৰণে তুমি একো ফিজ নোলোৱা? নালাগে। তাৰ কাৰণে একো ফিজ নালাগে। মই যিখিনি কৈছে এই ভিডিঅ'টো চাই মই অন্য ভিডিঅ'ত এই কথাটো মই নকওঁৱে যে এইটো শ্বেয়াৰ কৰক, কিন্তু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এই লগজনে, এই ভাইটিজনে, এওঁৰ এখন চেলুন নাই, ইয়াৰ আগত আৰু এখন চেলুন আছে। আৰু আগতে মই মানে দুজনমানক শিকাই কিনে পঠাইছো। এখেতে দুইজনমানক মানে শুৱালকুছিত এজনে দোকান খুলিছে, মঙলদৈত এজনে খুলিছে, এনেকে খুলিছে আৰু। আচ্ছা, এওঁৰ পৰা প্ৰশিক্ষণ লৈ শুৱালকুছি আৰু মঙলদৈত ইতিমধ্যে অসমীয়া যুৱকে চেলুন খুলিছে। গড়েশ্বৰত এখন খুলিছে আৰু গড়েশ্বৰতো এখন খুলিছে। অসমীয়া ল'ৰাই চব অসমীয়া ল'ৰা। এওঁ কিন্তু অসমীয়া ল'ৰাক বিনামূলীয়াকে চুলি শিকা প্ৰশিক্ষণ দিব। কিন্তু যিহেতু চুলি হেৰিখন সৰু, ইমান সংখ্যক মানুহক একেলগে নোৱাৰে। আপোনালোকে একো কষ্টই নহ'ব। আৰু ইনবক্সত আপুনি মোক কমেণ্টত মোক এওঁৰ নাম্বাৰটো মই আজি লৈ যাম। এওঁৰ নাম্বাৰটো মই দি দিম। আপোনালোকে এওঁৰ নাম্বাৰটো কমেণ্টত পাই যাব, দি থৈ দিম। খালি এটা কথা কৈছোঁ, এওঁৰ লগত আপোনালোকে যোগাযোগ কৰি চুলি কাটাটো শিকি আমি যাতে অসমৰ বিভিন্ন ঠাইত আমি চেলুন আৰু বা যিকোনো বস্তু আমি যাতে কৰিব পাৰোঁ। শেষত মই এটাই কথা কওঁ, উঠি অহা নৱপ্ৰজন্ম কৰ্মমুখী হওক। কৰ্মৰ দ্বাৰাহে আমাৰ জাতিটো আগবাঢ়িব। আমি হিংসা যুদ্ধ এইবিলাক কৰিলে, আন্দোলন কৰিলে আমাৰ জাতিটো কেতিয়াও আগ নামাৰে। তোমাক মই এটা অনুৰোধ কৰিলোঁ, তুমি যাতে বাহিৰৰ নৰ্মখনত তুমি ইংৰাজী শিকিছা কোনো কথা নাই, আমাৰ ভাষাটোক প্ৰথমতে প্ৰাধান্য দিব লাগে। তুমি ওপৰত ডাঙৰকে অসমীয়াত লিখিবা, তলত তুমি ইংৰাজীত লিখা কোনো কথা নাই। ঠিক আছে, তুমি অসমীয়া লিখিবানে? কথা দিলা নে গোটেই অসমবাসীৰ আগত? কথা দিব। জয় অসম, জয় মা কামাখ্যা।